সঞ্জীৱ হেছ বন্ধুসকল, মই আজি আপোনাক এনে কিছুমান ভাল লগা বিষয়টো ক'ব বিচাৰিছোঁ যে বৰ্তমান সময়ত বহু যুৱক যুৱতী চাকৰি নাপাই হাবুতি খাই আছে। কিন্তু অসমত এনে কিছুমান ব্যৱসায় আছে যে আপোনাৰ জীৱন সলাই দিব পাৰে। হয়, যদি আপোনাৰ ঘৰত অকণমান ঠাই আছে অথবা জাগা আছে, আপুনি এখন মুৰ্গী ফাৰ্ম খুলিব পাৰে। বৰ্তমান অসমৰ মুৰ্গীৰ চাহিদা বহুত বেছি। যিকোনো মুৰ্গীৰ ফাৰ্ম হওক, লোকেল ব্ৰইলাৰ হওক, যিকোনো ফাৰ্ম খুলিব পাৰে। হাঁহৰ ফাৰ্ম খুলিব পাৰে আপোনালোকে। যদি এখন ভাল হাঁহ ফাৰ্ম খোলে, যদি ওচৰত ঘৰত পুখুৰী আছে, গৰুৰ ফাৰ্ম খুলিব পাৰে। বৰ্তমান পিয়ৰ গাখীৰ পাবলৈ বহুত টান। আপোনালোকে ভাল গাখীৰ যদি ভাল জাতৰ গৰু আনি আপোনালোকে ঘৰত ৰাখি সেই গাখীৰ আপুনি মানুহ দিব পাৰে। সেই গাখীৰত আজিৰ যুগত বহুত লাভ আছে। গৰু ব্যৱসায় কৰিও, গাখীৰ ব্যৱসায় কৰিও আপোনালোকে সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰিব পাৰে। গাহৰি ফাৰ্ম আছে, গাহৰি ফাৰ্ম খুলিও আপোনালোকে ধুনীয়াকৈ সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰিব পাৰে। গাহৰিৰ মাংস বৰ্তমান সময়ত বহুত চাহিদা আছে। তাৰপৰা আপোনালোকৰ যদি আৰু জাগা আছে, মৌ পালন কৰিব পাৰে। মৌ পালন এইটো এটা সুন্দৰ ব্যৱসায়। মোৰ চাহিদা বহুত ভাল আৰু মোৰ অলপ জাগাতে অধিক লাভ কৰিব পাৰি। চাকৰি কৰি হাবুতি হোৱাতকৈ এনে কিছুমান কাম কৰিব পাৰি যিটো আমাৰ অসমত আছে। অসমত সকলো ফালৰ পৰা সুবিধা আছে। এনেবোৰ ধৰণৰ কিছুমান কাম কৰি এই ধৰণৰ ফাৰ্ম চাৰ্ম খুলি আপোনালোকে সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰিব পাৰে। আপোনাৰ লগৰ ঘৰৰ সকলো মানুহে এই কামত মনোনীত হ'ব পাৰে আৰু এই কামৰ যোগেদি এই কুকুৰা ফাৰ্ম, গাহৰি ফাৰ্ম এইবোৰৰ ফালৰ পৰাই বহুত টকা উপাৰ্জন কৰিব পাৰে। খালি আপোনালোকে আগবাঢ়ি যায় কামটো উৎসাহেৰে কৰিব লাগিব। ইয়াৰ ব্যৱসায় আৰু ইয়াৰ লাভ বহুত উন্নত। আৰু চাকৰিতকৈ ব্যৱসায়ত বেছি লাভ। চাকৰি কৰা মানুহতকৈ ব্যৱসায় কৰা মানুহে বহুত ধনী হ'ব পাৰিছে। সেয়েহে আপোনালোকে এনেকুৱা ধৰণৰ সুন্দৰ ব্যৱসায় লৈ যদি আপোনালোকে আগবাঢ়ে, যদি এনেকুৱা ফাৰ্ম খুলিবলৈ যদি আপোনাক আগবাঢ়ে, আপোনালোকৰ জীৱনত বহুত দূৰ আগুৱাই যাব পাৰিব।